সকলোকে নমস্কাৰ। আজি অষ্টমী, গতিকে আহিলোঁ পূজা চাবলৈ। আন্ধা আন্ধা দেখিছে, যিহেতু পূজা বতৰ, গতিকে আন্ধাৰতে লখিমপুৰৰ পূজা চাবলৈ। আৰু লখিমপুৰ বহুত ঠাইত পূজা পাতিছে, আৰু এইখন আমাৰ ঘৰৰ পৰা আহিয়ে পূজা পায়, যিহেতু সোমোৱা নহ'লে, গতিকে ৰাস্তাৰ পৰাই দেখালোঁ আপোনালোকক। আৰু এতিয়া ব'লক আগলৈ যাওঁ। আৰু ইয়াত লখিমপুৰতে ক্লক টাৱাৰ বনাই আছে, এইটো আমাৰ। আৰু ইয়াৰ কাষতে পাতিছে পূজা ভাগ, বৰ ধুনীয়াকৈ পাতিছিলে। বহুত মানুহ অহা যোৱা কৰি আছে, গতিকে ভাবিলোঁ আহি পেলাই সোমাম। আৰু এয়া চাওক, ক্লক টাৱাৰটো হ'লগৈ। আৰু এয়া ব'লক এতিয়া আগলৈ যাওঁ। এয়া হৈছে আমাৰ লখিমপুৰৰ বেংগলী কলনী। আৰু ইয়াতে প্ৰতি বছৰে বৰ ধুনীয়াকৈ পাতে, গতিকে আহিছোঁ আমিও চাবলৈ। লাইট জ্বলাই আছে। আৰু এতিয়া ব'লক ভিতৰলৈ যাওঁ। বহুত মানে এতিয়া এয়া ভণ্টি, মই, দেউতা আহি আছে পিছফালে। বহুত বেছি ইয়াতো মানুহ। আৰু ইয়াৰ থিমটো চাওকচোন, ইমান বেছি ধুনীয়াকৈ বনাইছে। অসমৰ শ্বহীদ বীৰ বীৰাংগনাসকলৰ ফটো ইয়াত ধুনীয়াকৈ বনোৱা হৈছে। আৰু ইয়াত সকলোখিনি দেখুওৱা হৈছে। আৰু বিশেষকৈ ইয়াৰ মণ্ডপটো অশোক চক্ৰ ধৰি পেলাই ধুনীয়াকৈ বনাইছে। ওপৰত আই হাতখন দিছে, আৰু এইফালে অসমৰ কুটীৰশিল্প বস্তুখিনি দেখুওৱা হৈছে। মানে আটক ধুনীয়াকৈ বনাইছে। আচলতে চাবলৈ গ'লে এইটো বহুত বেছি ধুনীয়াকৈ বনাইছে। সেইকাৰণে দেখালোঁ, ভাবিলোঁ আপোনালোকক দেখাই, ওচৰৰ পৰা দেখাইছোঁ। চাওক, তলতে বাকী কেইজন মূৰ্তি আছে। আৰু ইমানখিনিতে শেষ হৈছে বেংগলী কলনী পূজা। আৰু এতিয়া ব'লক আগলৈ যাওঁ আৰু পূজা চাম। ভাল লাগিছে নাই কমেণ্টত দিব। লখিমপুৰ পূজা ধুনীয়া হয়। আৰু এতিয়া আহিছোঁ আমি কেবিৰোডত ইয়াত ত্ৰিশূলেদি আদৰিছে সকলোকে। আৰু ইয়াতে আদিয়োগী মন্দিৰটো বনাইছে খুব ধুনীয়াকৈ। ব'লক চাম এতিয়া। বহুত খোজো কাঢ়িব লগা হৈছে, কিন্তু ফলটোতো ভালেই হ'ব, ইমান কষ্ট হৈছে যেতিয়া। আৰু এয়া চাওক, ইমান ধুনীয়াকৈ বনাইছে। আৰু এতিয়া ভিতৰলৈ গুহা টাইপত বনাইছে আচলতে। সিফালে গৈ পেলাই বাহিৰত ইফালে ওলাবগৈ লাগিব। আৰু ব'লক এতিয়া ভিতৰলৈ যাওঁ। বাহিৰত চাকিও জ্বলোৱা হৈছে, আৰু সকলো মানুহে ইমান ধুনীয়াকৈ আদৰিছে নহয়, বৰ ধুনীয়া এটা পৰিৱেশ। আৰু এতিয়া ব'লক গুহাৰেদি আমি ভিতৰলৈ যাওঁ আৰু পূজা ভাগ চাওঁ। আৰু ইয়াত দেখিছে অলপকৈ ওলাইছে মূৰ্তি। ইয়াতো বহুত মানুহ হৈছিলে, গতিকে অলপ ভিৰটো আছে। আৰু ইয়াতো বৰ ধুনীয়াকৈ সজাইছে সকলো। আৰু এইফালেদি ওলাই যাব লাগিব। আৰু ৰ'বলৈও বহুত মানুহ, যিহেতু ৰ'বলৈও সেইটো সময়ত শক্তি নাই মানে। আৰু ওলাই আহিলোঁ। ৰ'লে ভিৰ হৈ যায়, সেইকাৰণে আমি ক'তো নাই। আৰু খিচিৰি খালোঁ। আৰু এফালে খুৰী এজনীয়ে সকলোকে বিলাই আছে, খুৰী বুলিয়ে কৈছোঁ, সকলোকে বিলাই আছিলে, আমিও খালোঁ, ভাল লাগিলে খাই। আৰু এইফালে আৰু এভাগ পূজা পাতিছে, কাষে কাষে বহুত কেইভাগ পূজা পাতিছে লখিমপুৰত। আৰু ইয়াৰ পৰা অকণমান আগলৈ দেখিব, সেই লাইটটো জ্বলি আছে, তাতো এভাগ পূজা পাতিছে। পূজা বহুত ওচৰা ওচৰিকৈ পাতিছে প্ৰতিখন পূজাই। আৰু কিমাননো পূজা চাব, এতিয়া লখিমপুৰৰ মানুহকে চাওঁ ব'লক। এইবোৰ দেখিছে, যথেষ্ট মানুহে ল'ৰাটো বেলুনটো ফুটি গ'ল, বেয়াও লাগিছে দেখি বেচেৰা। আৰু এইফালে মানুহ চাওক, এখন পূজা। আৰু এয়া অকণমান খোজকাঢ়ি থকা মাজতে ভিডিঅ'কণো বনালোঁ। কিমানো অকণমান নিজকো দেখাবলৈ মন যায় ন, বেলেগকনো কিমান দেখাম। আৰু এভাগ পূজা আমি থৈ আহিলোঁ। আৰু এখন পূজা চাম, তাৰপিছত ঘৰলৈ যাম। আৰু এয়া দেখিছেনে, দুজন মানুহ ইমান ধুনীয়াকৈ গৈ আছে, দেখি ভাল লাগিলে, ভিডিঅ' কৰি থ'লোঁ, পূজা বতৰ যিহেতু। আৰু এয়া চাওক, লখিমপুৰত বনোৱা কেদাৰনাথ। ইয়াত বহুত বেছিকৈ ভিৰ, টানা আজোৰা হৈছে, কোন আগত যাব কোন পাছত যাব লৈ পেলাই। আৰু ইয়াতো বনাইছে শান্তিপাৰাত, খেলমাটিত। এইটো ইমান ধুনীয়াকৈ বনাইছে, লখিমপুৰৰ পূজা চাওক, মানুহৰ ভিৰ কিমান, বহুত বেছিকৈ। ইয়াতে চবতছে বেছি ভিৰ লাগিছে। আৰু আগলৈও যোৱা বহুত বেছি মানুহ গৈছে, গতিকে ওলাবও নোৱাৰি ইয়াৰ জুমটোৰ পৰা। সেইকাৰণে ভাবিলোঁ চাই আহোঁগৈ, যিহেতু ইমান দূৰ আহিলোঁ। আৰু খোজকাঢ়ি ভৰি চৰিবোৰ বিষালে, যথেষ্ট দূৰ হয়। আৰু এয়া ব'লক এতিয়া যাওঁ। বহুত দেৰি হুলস্থুল টনা আজোৰাৰ পিছত সোমাবলৈ পালোঁ। এতিয়া ইয়াৰ পৰা মানুহখিনি চাওক এবাৰ, বহুত বেছিকৈ মানুহ। আৰু এতিয়া ব'লক আগলৈ যাওঁ। কেদাৰনাথ যিহেতু যাবলৈ নাজানো জীৱনত পাওঁ নাপাওঁ, তথাপিও যিয়ে নহওক মনটোতে ভাল লাগিব, এবাৰ চালোঁ বুলি কাষৰ পৰা। আচলতে ভক্তিটোহে আচল। আৰু ব'লক, দেখিছে কিমান ভিৰ হৈ গৈছে। পূজা বুলিয়ে সকলো বাদ দিছোঁ, আৰু পূজা যিহেতু। আৰু ইয়াৰ পৰা ওলালোঁ, আৰু বহুতকেইখন পূজা চালোঁ। বহুত পূজা পাতিছে লখিমপুৰ, সকলো দেখুওৱাটো সম্ভৱ নহয়, তথাপিও যিমানকণ পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। বৰ বেছি দীঘলীয়াও কৰিব নোৱাৰি, যিহেতু ভিডিঅ' যিমানখিনি পাইছোঁ ইমানকেইটাই বনাইছোঁ। আৰু বজাৰ। আৰু শেষত ফ্ৰাইড ৰাইচ খাবলৈ পালোঁ, অকল এটাই পালোঁ, যিহেতু মানুহ বহুত বেছি, সেইকাৰণে বস্তুবোৰ কমি গ'ল।
পেলাই ঘৰলৈ আহিম ভাবিলোঁ। নাজানো ভিডিঅ'টো কিমান ভালকৈ বনাব পাৰিছোঁ, কিন্তু চেষ্টা কৰিছোঁ বনাবলৈ। আৰু এয়া পৰঠা খালোঁ আৰু এয়া ঘৰলৈ আহিলোঁ। অষ্টমী এনেকৈয়ে পাৰ হ'ল। আপোনালোককো ভগৱানে ভালে কুশলে আজি নৱমী আৰু ভাবিছোঁ আপোনালোকক আৰু অকণমান ভিডিঅ'টো আৰু অকণমান বস্তু এড কৰি দিওঁ। এইটো হৈছে কি আমাৰ ইয়াতে আছে দেৰিগাঁৱতে থান আছে আৰু তাতে পূজা হয় প্ৰতি বছৰে, বহুত আগৰ পৰা চলি আছে। গতিকে আপোনালোক ইয়াতে আদৰণি জনোৱা হৈছে সকলোকে। আৰু এইফালেদি দেখিছে ইয়াতো বহুত বেছি মানুহ, যিহেতু পুৰণা থান, বহুত মানুহ ইয়ালৈ আহে। নীলদেৱালয় থানখনৰ নাম। আৰু এয়া আমি আহি আছোঁ, পেহাৰ লগত আহিছোঁ আৰু সেইফালেদি সোমাব লাগিব। এয়া নামঘৰটো। আৰু এতিয়া ব'লক ভিতৰলৈ যাওঁ। আজিও কুৰ্তি পিন্ধিছিলোঁ, ভাল লাগিছে। কুৰ্তি এনেকৈ পিন্ধা নহয় বাৰু, আজি পিন্ধিছোঁ। আৰু ইফালে দেখিছে মানুহ আছে যথেষ্ট। ইফালে চাকি জ্বলাব লাগিব, পেহাই যিহেতু প্ৰসাদ শৰাই দিব সেইফালে গ'লগৈ। আৰু এয়া চাকিও জ্বলালোঁ। সকলোকে যাতে দেৱী মায়ে ভালকৈ ৰাখক তাৰে কামনা কৰিছোঁ। আৰু এয়া চাওক থানৰ ভিতৰৰ দৃশ্য এয়া। তাতে পুৰোহিতজন আছে, মেইন পুৰোহিত, আৰু সকলোৱে সেৱা কৰিছে। আৰু শেষত খিচিৰি খালোঁ, খাই ভাল লাগে এনেকৈ। আৰু খিচিৰি খাই পেলাই ঘৰলৈ উভতি আহিলোঁ। সকলোকে পূজাৰ শুভেচ্ছা জনাই